গাইছ আজি মই আহিছোঁ মোৰ এটা চিক্ৰেট প্লেচত মানে পাহাৰৰ মাজত এইফালে যদি চাই চবফালে পাহাৰ 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 আৰু পাহাৰৰ মাজত আছোঁ মই আৰু এই সৰু ভাইটি এটা মোৰ লগত তো মই য'ত আহিছোঁ এইটো জেগাৰ বিষয়ে খুব কম মানুহে জানে আৰু এই গুফাটো সঁচাকৈ বহুত বেছি ভয়ংকৰ মই যদি ভিতৰলৈ গৈ দেখাওঁ তেনেহ'লে বস্তুটো বুজি পাব মই কোৱাতকৈ ডাইৰেক্ট দেখাই দিম তেতিয়া গম পাব বলক আৰু এটা কথা মেইন লোকেশ্যনত যাবৰ কাৰণে মানে মেইন জেগাটোত যাবৰ কাৰণে প্ৰায় তলৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওপৰলৈ উঠিব লাগে আৰু প্ৰথম উঠিব লাগিব তাৰপিছত আকৌ এইফালে নামিব লাগিব তাৰপৰা আকৌ গৈ পেলাই আমি পাহাৰৰ সেইটো দিশে যাব লাগিব সেই মন্দিৰটোৰ কাৰণে তো বলক অলপ এক্সপ্ল'ৰ কৰোঁ যাব লাগিব এইটো সৰু ৰাস্তাটোৰ দিকে বৰ্তমানটো ভালেই দেখিছে বৰ্তমান চাগে একো অনুভৱ হোৱা নাই ভয়ংকৰ যেন বাট যদি লাহেকৈ ভিতৰলৈ সোমাই যাওঁ দেন আপোনালোকে অনুভৱ কৰিব এটা কথা অলৰেডি ভাগৰ লাগি আহিছে মানে 1 কিলোমিটাৰতকৈ বেছি অলৰেডি পাহাৰৰ ওপৰত উঠি আহিছোঁ চ' ভাগৰ লাগি আছে কিন্তু উপায় নাই তথাপিও এক্সপ্ল'ৰ কৰিম কাৰণ মই এইবিলাক বস্তু ভাল পাওঁ আৰম্ভণিতেতো ভালেই দেখিব ইমানলৈকে ঠিকেই আছে বাট আৰম্ভ হ'ব এতিয়াৰ পৰা আৰু সেই সূৰ্য পোহৰ খতম এতিয়া যাব লাগিব আমি লাইটৰ পোহৰত আৰু অলপ ভিতৰলৈ সোমাই আহি এইবোৰ যদি চাই এইবোৰ দেখি চাগে ভাবিছে পাথৰ কিন্তু এইবোৰ পাথৰ নহয় এইবোৰ হৈছে সেই ওপৰত উৰি থকা জাক জাক বাদুলি চৰাইৰ মলমূত্ৰ লক্ষ কোটি বান্দুলি আছে ইয়াতে বাট কেমেৰাত সকলোবোৰ কেপচাৰ হোৱা নাই যদিও জাষ্ট দেখাইছোঁ এইবোৰ হৈছে চব বাদুলি চৰাই ইয়াৰ পৰা ভিতৰলৈ যাবলৈ হ'লে আৰু বেছি ভয়ংকৰ আৰু কষ্টকৰ বুলি ক'ব লাগিব সকলো অহাটো সম্ভৱপৰ নহয় চাগে আৰু এইটো কি ক'লে নেকি তো ধৰচোন ৰাস্তা ন যাম বাৰু আগতে ইয়াৰ পৰা আহিলোঁ ইয়াতে আচলতে প্ৰতিটো খোজ সাৱধানকৈ দিয়াটো ভাল কাৰণ প্ৰত্যেকটো খোজতে বিপদ আৰু জেগাটো হৈছে ভয়ংকৰ সূৰ্য পোহৰটো খুব কমেই এতিয়া ৰাস্তাবোৰ আৰু বেছি ভয়ংকৰ হৈ পৰিব আমি আহিলোঁ ইফালৰ পৰা ৰাস্তাটো আপুনি বহুত দেখা পাব কিন্তু যাব লাগিব এটাই ৰাস্তা আছে সেই ৰাস্তাটো যদি কেনেবাকৈ ভুল হ'ল আপুনি কেতিয়াও সঠিক জেগা উলিয়াব নোৱাৰে তো সেইকাৰণে এই জেগাটো বেছি ভয়ংকৰ হৈ যায় এই পাহাৰৰ মাজে মাজে আমি যিমান আগলৈ যাম ৰাস্তাবোৰ সিমান সৰু হৈ যাব কিন্তু তথাপিও যাম বলক গুফা তাৰ মাজত মই আৰু বস্তুবোৰ আহিছোঁ এক্সপ্ল'ৰ কৰিবৰ কাৰণে আচলতে যোনবোৰে এইবোৰ কৰি ভাল পায় ন তেখেতলোকৰ কাৰণে এইবোৰ হৈছে ভাল লগা কাম যোনবোৰে বেয়া পায় ভয় কৰে সেইবোৰৰ কাৰণে সঁচাকৈ ভয়ংকৰ আৰু ভয় লগা এইবোৰ নাহিলেই হ'ল আৰু বাট আমি হৈছোঁ এইবোৰ কৰি ভাল পোৱা ল'ৰা তো এটা কথা আমি যিমান আগলৈ যাম ন ৰাস্তাটো আচলতে সিমান সৰু হৈ গৈ থাকিম আৰু সিমান অন্ধকাৰ পাই গৈ থাকিম কিন্তু তথাপিও যাম তো গাইজ এনেকুৱা এটা ভয়ংকৰ জেগাত অহা বিশেষ এটা কাৰণ আছে আপুনি যদি চাই মই মিছা কোৱা যেন অনুভৱ হ'লেও যদি চাই দেন কেনিও পোহৰ দেখা নাপায় চব আন্ধাৰতে আছোঁ আমি আৰু জাষ্ট পোহৰৰ এটা কিৰণ সেইফালৰ পৰা পৰি আছে বেলিৰ চাপটো এটা মানে পাথৰৰ ফাঁকৰ দি আহি আছে বাকী আমি য'ত আছোঁ চবফালৰ পৰা আন্ধাৰ আৰু ইয়ালৈ অহা এটা বিশেষ কাৰণ আছে কাৰণটো যদি মই কওঁ মানে আপোনাক দেখাই আছোঁ এই গুফাটোৰ শেষত আপুনি আহি পাব দেখিব ইয়াতে
পূজাৰীসকলে আহি পূজা কৰে আৰু ইয়াত আছে পবিত্ৰ মা গংগাৰ জল। পাহাৰৰ একে ওপৰত, যিটো আচৰিত যেন লাগে যে ইমান ওপৰত মা গংগাৰ জল পোৱা যায়। আচলতে এই কাৰণে আমিও সেই পাহাৰটো বগাই বগাই আহিলোঁ। যদি এই ঠাইটোৰ আপোনালোকক লোকেশ্যন লাগে, যদি লোকেশ্যনটো লাগে মানে নগাঁৱৰ যিবোৰ আছে, নগাঁও আৰু কঠীয়াতলি, তেখেতলোকে এই জেগাটোৰ বিষয়ে জানে, বাট বাকীসকলে চাগে নাজানিব পাৰে। যদি লোকেশ্যনটো লাগে দেন মই দি দিম, তো কমেণ্টত গৈ জনাব, যদি আপোনালোকে আহিব পাৰিব। আৰু ইয়াতে বেছি সময় থাকিব নোৱাৰি, কাৰণ এনেকুৱা এটা ভয়ংকৰ জেগাত বেছি সময় থকাটো ভাল নহ'ব। তো এবাৰ যাব লাগিব। হৰ হৰ গংগে। দেন উপায় নাই, আহিছোঁ যেতিয়া যাবতো লাগিবই।